এ মামা মনত আছেনে 4 বছৰ আগত কোনটো অফিচত যাতে বহিছিল আপুনি এই এছআৰ সম্পৰ্কত যে আলোচনা হৈছিল আৰএছএছৰ ইয়াৰ নামটো শুকুৰ আলী আৰু অসমৰ প্ৰায়ভাগ মানুহে ইয়াক চিনি পায়। আজি মই কম শুকুৰ আলীক মই কেনেকৈ চিনি পাইছিলোঁ। আজি কিছু বছৰ আগত এটা ফোন কল ভাইৰেল হৈছিলে আৰু সেই ফোন কলটো আছিল বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাৰ লগত শুকুৰ আলীৰ কথোপকথন। সেই ফোন কলটোত শুকুৰ আলীয়ে বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক অনুৰোধ কৰিছিল যে ছাৰ আপুনি মোৰ টোল গেটৰ ফিজটো ৰেহাই কৰি দিয়ক, মানে ফ্ৰী কৰি দিয়ক। তেতিয়া মন্ত্ৰীয়ে কৈছিল যে শুকুৰ তোৰ কাৰণে চব ফ্ৰী, তই কেৱল মোৰ নামটো ল'লেই হ'ল। আৰু তেতিয়া মই ভাবিছিলোঁ যে এই শুকুৰ আলী কোন হ'ব পাৰে। তেতিয়া গম পালোঁ যে সি এটা কমেডিয়ান। এটা সময়ত শুকুৰ আলীয়ে বিজেপি বুলি চিঞৰি ফুৰিছিলে আৰু কোনোবা সমষ্টিত বিজেপিৰ হৈ ইলেকশ্যন খেলিছিলে। সি বেছিকৈ পপুলাৰ হৈছিলে তাৰ ইংলিছটো, তাৰ যিটো ভঙা ইংলিছ। শুকুৰ আলীয়ে যি ইংলিছ কয় সেই ইংলিছ শুনি মানুহে হাঁহে। শুকুৰ আলীৰ ইংলিছ শুনি যিখিনি মানুহে ভাবে যে সি কমেডি কৰিছে বা সি আমাক হহুৱাইছে, সেয়া আচলতে কমেডি নহয়, সেয়া শিক্ষিত সমাজৰ ওপৰত এটা ৰামচৰ। সি কমেডিৰ মাজেৰে, সি ধেমালিৰ মাজেৰে শিক্ষিত সমাজখনক এটা ৰামচৰ সোধাইছে। এইবাৰ সি BTADত ইলেকশ্যন খেলিছে, মাজতে সি দোকান দিলে, মানে তাৰ বিভিন্ন কাম। আৰু তাৰ যে এই ফকতীয়া কামবোৰ তাক প্ৰমোশ্যন কোনে কৰাইছে? এই মানুহবোৰে কৰাইছে। আৰে সমাজত ভাল মানুহ কিছুমান আছে, সমাজত ভাল প্ৰতিভা কিছুমান আছে, সেইবোৰক প্ৰমোট কৰাওক। কিন্তু এনেকৈ শুকুৰ আলীক প্ৰমোট কৰি শিক্ষিত সমাজখনে কোনফালে গতি কৰিছে সেয়া কিন্তু কোনেও ভবা নাই। এতিয়া শুকুৰ আলীক দেখি কিন্তু মোৰ ঈৰ্ষা লগা নাই। এই যে শুকুৰ আলী, যাক আপুনি ধেমালি কৰা বুলি ভাবে, সি আচলতে ধেমালি নহয়, সি এটা মেটেল হয়। সি চাওক, ধেমালি কৰি এতিয়া সি অসমৰ মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰে। মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰা দেখি আচলতে মোৰ হাঁহি নাই উঠা, মই লাজ পাইছোঁ। কি কাৰণে? অসমত ইমানবোৰ ভাল মানুহ আছে, অসমত ইমানবোৰ শিক্ষিত মানুহ আছে, সেই মানুহবোৰৰ থকাৰ পাছত শুকুৰ আলীৰ দৰে মানুহে মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰে। মই বুলি নহয়, বহুতো মানুহে লাজ পাইছে কিন্তু কথাখিনি ক'ব নোৱাৰে। শুকুৰ আলীয়ে কমেডি কৰিছে, তাত মোৰ ক'ব লগা নাই। কিন্তু কমেডিৰ লগতে মাজে মাজে যিবোৰ কৰ্মকাণ্ড সংঘটিত কৰে সেইবোৰে কিন্তু এচাম মানুহক ভাবিবলৈ বাধ্য কৰায়। কেতিয়াবা ভাবিবলৈ বাধ্য হওঁ যে আমাৰ সমাজখন, অসমৰ সচেতন মহল ইমানেই থুনুকানে যে শুকুৰ আলীৰ দৰে মানুহেও অসমৰ মুখ্যমন্ত্ৰীক এনেকৈ চেলেঞ্জ কৰে। ৰাইজে শিকা উচিত, ৰাইজে বুজা উচিত, শুকুৰ আলীক শুকুৰ আলী হৈ থাকিব দিয়ক। এনেকৈ মূৰত তুলি শিক্ষিত সমাজখনে পুনৰ নিজৰ গালত চৰ সোধাই নল'ব। মই ভবা এই কথাখিনি বহুতৰ কাৰণে সাধাৰণ হ'লেও কিন্তু কথাখিনি গুৰুত্বপূৰ্ণ। সেইকাৰণে অসমৰ সচেতন মহলটোলৈ মোৰ এটাই অনুৰোধ যে শুকুৰ আলীৰ দৰে এনে মানুহবোৰক প্ৰমোশ্যন কৰি শিক্ষিত সমাজৰ মানুহখিনিক হাঁহিয়াতৰ পাত্ৰ নকৰিব।